Hello everyone, welcome to my channel Easy to Learn. So আজিলৈকে গমেই পাইছে মই এইটো আসাম ষ্টেট পৰ্টেলত আছোঁ, কিয় কাৰণে আছোঁ। আজি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে ADRE 2.0 32,000 যি পোষ্ট সেইটোৰ ৰিকুৱাৰমেণ্টৰ আজি নটিফিকেশ্যন আহিব, কিন্তু এতিয়া কোনো নটিফিকেশ্যন অহা নাই। মই চাই আছোঁ। চ' আজি ইভিনিংলৈকে মই চাম, যিহেতু ইভিনিং বেছিভাগ নটিফিকেশ্যন ইভিনিং আহে। চ' আজি হেমন্ত বিশ্ব শৰ্মাই কোৱা মতে হয়তো আহিবও লাগে, হয়তো নাহিবও লাগে, কাৰণ যিহেতু আগষ্টৰ 10 তাৰিখেও কৈছিলে, তেতিয়া নাহিলে। চ' এতিয়ানো ধৰি লোৱা আজি অহাৰ চান্স অলপ কমেই আছে। আৰু যদি আজি নাহে তেতিয়াহ'লে কিন্তু 2023 হয়তো লাষ্টত, হয়তো 2024 প্ৰথমত আহিব লাগে। যিহেতু দুদিনমান আগতে হেমন্ত বিশ্ব শৰ্মা কৈছিলে যে বিভিন্ন পোষ্ট খালী আছে বিভিন্ন ডিপাৰ্টমেণ্টত, যেনেকৈ পুলিচত 7,000, 8,000 আৰু হেল্থত 5,000 কিবা এটা তাৰপিছত এনেকুৱা বহুত ধৰণৰ আছে। মই এই লিষ্টখন দেখাম আপোনালোকক। এইখন লিষ্ট যিহেতু ডিপাৰ্টমেণ্ট ৱাইজ আছে। হোম এণ্ড পুলিচত আছে যিহেতু 4,097, যিহেতু হোম এণ্ড পুলিচৰ, কিন্তু হেমন্ত বিশ্ব শৰ্মাৰ মতে 7,000 খালী আছে, হয়তো এটা পোষ্ট বাঢ়াব। আৰু যেনেকৈ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰত 5,105টা আছে, এডুকেশ্যনত 10,299টা আছে, PNRBত 1,174টা আছে। ইয়াৰ চাই লওক, গ্ৰেড 3 আছে 7,773টা, গ্ৰেড 4 আছে 4,939টা। চ' ইয়াতকৈ হয়তো পোষ্ট বাঢ়িব পাৰে, পোষ্ট কমিব পাৰে, কাৰণ যিহেতু পুলিচত 7,000টা ভেকেঞ্চি খালী থকা বুলি কৈছে। চ' হয়তো পোষ্ট বাঢ়িব, হয়তো পোষ্ট কমিব, আৰু সম্ভাৱনা আছে বাঢ়াৰ। চ' আপোনালোকে ভিডিঅ'টো চাই কেনে বোলে ক'ব, আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যিহেতু এতিয়া নটিফিকেশ্যন যেতিয়া আহে তেতিয়া মই ভিডিঅ'টো মানে আপোনালোকৰ তাত পঠাম। চ' ধন্যবাদ, ভিডিঅ'টো চাওক।